ফ্ৰেণ্ডছ, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ, মানে ইমান ধুনীয়া এটা প্লেচত আহিছোঁ, মানে ভিডিঅ' বনাবলৈ মন গ'ল, সেইকাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ক'ত আহিছোঁ চাই লওক। সোণচালি পিকনিক স্পট হয়। পিকনিকলৈ বেছি দিন নাই, ঠাণ্ডাৰ দিন আহি আছে, তো পিকনিক খাব লাগিব, চাব আহিছোঁ। ইয়াতে ধুনীয়াকৈ বনাই দিছে কিবা কিবি, গতিকে আপোনালোকক দেখুৱাই আছোঁ, সকলোখিনি চাই থাকক। এয়া সোণচালি নদী পাৰত হয়। এয়া চাওক, এনেকৈ ৰাস্তা বনাই দিছে, তাত গাড়ী থ'ব লাগিব। আজি মানে চাব আহিছোঁ, এনেকৈ খোজকাঢ়ি যাব লাগিব নদী পাৰত। আগত মানে ধুনীয়া প্লেচ আছে, আপোনালোকক দেখুৱাই আছোঁ। আহি পালোঁ মই আচলতে মৰ্ণিং ৱাক কৰি আছিলোঁ, তো তাৰ ভাবিলোঁ মানে পিকনিক স্পটটোলৈকে আহি যাওঁ, চবকে দেখুৱাওঁ। তো চাওক কিমান ধুনীয়াকৈ এইবিলাক ঘৰ চৰ বনাই দিছে। ৰাতিপুৱা মানে ৰ'দটো উঠিছে আৰু এইবিলাক জেগা যে খালী আছে, ইয়াতো বনাব তাৰমানে। এতিয়া এইখিনি বনাইছে, মই ওচৰলৈ গৈ আপোনালোকক কটেজবিলাক দেখুৱাই আছোঁ। এই চাওক কিমান ধুনীয়াকৈ বনাই দিছে, আৰু এই খালী জেগাবিলাকতো বনাব। তো চাওক ফ্ৰেণ্ড, ইমান ধুনীয়া জেগাটো, মানে গাড়ীও আনিব পাৰে, আপোনালোকৰ একো প্ৰব্লেম নহয়। এতিয়া গাড়ীটো ইয়ালৈকে আনিব পাৰিব, কিন্তু ৰাস্তা বনাই আছে, এতিয়া অকণমান বালি চালি হৈ আছে, গতিকে যেতিয়া পিকনিক আৰম্ভ হ'ব, গাড়ী চাগে আপোনালোকে একদম ইয়ালৈকে আনিব পাৰিব, আৰু নহ'লে একদম সেইখিনিতে গাড়ী থ'ব পাৰি। সেই বালিখিনি যে দেখিছে, বালিখিনিৰ কাৰণে গাড়ী নাহে এইফালে, তো সেইখিনিত থ'ব পাৰে। আৰু এইবিলাক বনাই দিছে, আহিব আপোনালোক সকলোৱে চাওক, ইমান ধুনীয়া। ময়ো চাব আহিলোঁ, আজি পিকনিক খাব আহিব লাগিব, সেইকাৰণে। তো চাই থাকক ভিডিঅ'টো। আৰু যেতিয়া পিকনিকৰ টাইম আহিব নহয়, একদম মানুহ ভৰ্তি হৈ যায়, বহুত মানুহ হয় ইয়াতে। আৰু যিবিলাকে নাজানে সেইবিলাকক কৈছোঁ, আপোনালোকে আহিব, বহুত মানুহ হয়। আৰু চাওক ফ্ৰেণ্ডছ, মোৰ পিছফালে এইটো চাংঘৰ বনাই দিছে, ইয়াতে ফটো চটো উঠিবও পাৰি, আৰু ওপৰত উঠি পেলাই ভিউ চাব পাৰি। ইমান ধুনীয়াকৈ বনাই দিছে, গতিকে সকলোৱে আহিব পিকনিক প্লেচটোলৈকে। মই আহি এইখিনি পালোঁ, আৰু চাৰিওফালে এনেকৈ সৰু সৰু ঘৰবিলাক বনাই দিছে যে, এইবিলাক 200 টকা মানে ভাড়া লয়। আৰু যদি আপোনালোক দৰকাৰ হয়, ইয়াতে মানুহ আছে, একদম টেণ্ট বনাই দি দিয়ে, চোলা তোলা চব বনাই দিয়ে তেওঁলোকে। তো আহিব পাৰে। এইবাৰ মানে আগতে মানে এইবিলাক নাছিলে, এইবাৰ নতুনকৈ হৈছে, গতিকে যিবিলাকে আগতেও আহে তেওঁলোকে গম পাব যে আজি এইবাৰ এনেকৈ বনাই দিছে। তো আহিব সকলোৱে। ফ্ৰেণ্ডছ, আমি আহি এইখিনি পালোঁ, এইবিলাক খেতি কৰিছে মানুহবিলাকে। ইয়াতে চাপৰিত মানে ঘৰ বনাই থাকে আৰু খেতি কৰে। আৰু নদীখন সেই বহুত দূৰলৈকে গুচি গৈছে, নদীখন ক'ত আছে গম নাপাওঁ, আৰু বহুত দূৰ যাব লাগিব, নদীখনলৈকে নাযাওঁ। এইখন চাওঁ, ইয়াতে সোণচালি বনভোজস্থলী লিখা আছে, পাৰ্কিং, পাকঘৰ, পানী আৰু প্ৰস্ৰাৱগাৰ, আৰু সৰু সৰু ল'ৰা ছোৱালীৰ খেল ধেমালি চব দি দিছে। এয়া ফোন নম্বৰ, এইটোত আপোনালোকে কণ্টেক্ট কৰি ল'ব পাৰে, ইয়াতে আপোনালোকক চব ব্যৱস্থা কৰি দিব। এইবিলাক চাওক, ডেক'ৰেশ্যনৰ কাৰণেও বনাই আছে, এইবিলাক কমপ্লিট হোৱা নাই, কাৰণ পিকনিকলৈ আৰু টাইম আছে ন। তো এইবিলাক ডেক'ৰেশ্যনৰ কাৰণে বনাইছে। তাৰপিছত এনেকৈ ৰাউণ্ডকৈ এনেকৈ মই এতিয়া দেখুৱাই দিছোঁ, এই ঘৰবিলাক এনেকৈ দিছে, মাজতে এইটো সিহঁতৰ অফিচ ঘৰ হয়। ইয়াতে কণ্টেক্ট কৰিব লাগিব কোন কোন আহে, আৰু এইবিলাক চব এনেকৈ বনাব তাৰমানে। এতিয়ালৈকে হোৱা নাই, ৰেডি কৰি আছে। তো পিকনিকৰ টাইমলৈকে চব ৰেডি হৈ যাব। এইবিলাক এতিয়া ৰেডি হোৱা নাই,
ৰেডি হ'লে যেতিয়া আমি পিকনিক খাব আহিম তেতিয়া আৰু ভিডিঅ' কৰিমেই, ভিডিঅ' বনামেই, চাব পাৰিব। আৰু আজি মানে আপোনালোকক মানে দেখুৱালোঁ আৰু আধা মানে এনেকৈ কৰি থৈ দিছে, এনেকৈ কৰি আছে, কাম চলি আছে। তো অহা সপ্তাহমানলৈকে হৈ যাব চব ৰেডি। তো ফ্ৰেণ্ডছ, মৰ্ণিং ৱাকৰ পৰা আহিলোঁ আৰু গোটেই পিকনিক স্পটবিলাক আপোনালোকক দেখুৱালোঁ। এতিয়া ঘৰলৈ আহিলোঁ আৰু ঘৰত আহি অকণমান পিছফালে বাৰীত খেতি কৰিছোঁ। তো খেতিখিনি আপোনালোকক দেখুৱাওঁ আৰু শাক অলপ উঠাবও আছে। তো খেতিখিনি চাই লওক। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব যাতে মোৰ আহিব লগা ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায়। আহিছোঁ তেনেহ'লে, বাই বাই।